নমস্কাৰ জনাইছো সকলোকে আৰু মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। মাহঁতৰ ঘৰত আছো। ইয়াৰ আগৰ ভিডিঅ' এটাত আপোনালোকক জনাইছিলোৱে আৰু এতিয়া যেহেতু পূজাৰ বতৰ আৰু আমাৰ ওচৰৰ গোটেইখিনি নেপালী সম্প্ৰদায়ৰে মানুহ আৰু ইয়াতে আজি খাচী কাটিছিলে ছাগলী, তাকে দেউতাই লৈছে। আজি আপোনালোকক নেপালীয়ে কটা খাচী দেখুৱাম আৰু মই কেনেকুৱা ধৰণে বনাওঁ তাকে আপোনালোকক দেখুৱাম। অকণমান চাব আপোনালোকে। এইখিনি চাওক, খাচী মাংসখিনি খুব ধুনীয়া ফ্ৰেছ, একদম ৰেড হৈ আছে, দেখিছেনে? খুব ধুনীয়া। আৰু ইয়াৰ এইটোৱে মানে বিশেষত্ব, চাওকচোন, এই ছাল দেখিছেনে? আমি মাৰ্কেটৰ পৰা কিনি আনিলে এই ছালটো নাথাকে আৰু নেপালীসকলে কাটিলে এনেকৈ ছালটো ৰাখি কাটে, সেইকাৰণে মাংসখিনি খুব টেষ্ট হয়, খাবলৈ খুব ভাল লাগে। বহুতে আকৌ ছালটো থাকিলে বেয়াও পায়, কিন্তু আমি সৰুৰ পৰাই এনেকৈ ইয়াত খাচী মাংস খাই আহিছোঁ, সেইকাৰণে খুব ভাল পাওঁ আমি খাই। আৰু এয়া মই এতিয়া ডাঙৰ পাত্ৰ এটাত লৈ লৈছোঁ মাংসখিনি আৰু এতিয়া মই এইখিনি মেৰিনেট কৰিম। সেইটো কাৰণে মই এয়া হালধি অলপ দিলোঁ আৰু কাশ্মীৰী মিৰ্চ অকণমান দিছোঁ। মই আচলতে মাংসত মছলাবোৰ জুখি নিদিওঁ, মই আন্দাজমতেই সকলো দিওঁ। আৰু এয়া দিছোঁ ভাজি থোৱা জিৰা গুড়ি আৰু অলপ দি দিছোঁ ধনিয়া গুড়ি আৰু জোখমতে নিমখ দি দিছোঁ। তাৰপাছত এতিয়া মই ইয়াতে অলপ মিঠাতেল দি দিছোঁ আৰু এয়া পিচি থোৱা আদা, নহৰু আৰু জলকীয়া দি দিছোঁ। আৰু এতিয়া মই এইখিনি সকলো ধুনীয়াকৈ সানি ল'ম। খুব ধুনীয়াকৈ সানি ল'ব লাগে, তেতিয়া ভাল হয়। আৰু সানি থাকোঁতে ইমান ধুনীয়া চেণ্ট ওলায়, কি ক'ম আপোনালোকক, মানে একদম চেণ্টটো পালেই মানে খাওঁ খাওঁ লাগি যায়, এনেকুৱা টাইপ। এয়া মই এতিয়া ধুনীয়াকৈ এইখিনি সানি থ'ম। সানি পেলাই মই 1 ঘণ্টামান মেৰিনেট হ'বলৈ থৈ দিম। 1 ঘণ্টা 2 ঘণ্টামান থ'লে ভাল হয় আৰু মই যিমান পাৰোঁ থ'ম আৰু মই চাগে 1 ঘণ্টামানহে থ'ব পাৰিম, মই বনামেই এতিয়া। এয়া খুব ধুনীয়াকৈ মানে এইখিনি সানি মেলি এতিয়া এয়া মেৰিনেট হ'বলৈ থৈ দিছোঁ। আকৌ আপোনালোকক দেখুৱাই আছোঁ, চাই থাকক। ছাগলীৰ মাংস আৰু যিহেতু ছাল আছে, সেইকাৰণে মই কুকাৰতে বনাম। আৰু এয়া কুকাৰ পাতি দিছোঁ আৰু এই কুকাৰ গৰম হৈ যোৱাত মই এয়া মিঠাতেল অলপ দি দিছোঁ। মই এতিয়া প্ৰথমতে ইয়াতে আলুখিনি ভাজি ল'ম, মানে আলুখিনি ফ্ৰাই কৰি ল'ম। আৰু এয়া আলু দি দিছোঁ, আলুখিনি মই ফ্ৰাই কৰি ল'ম। এয়া অলপ সময় ভজাৰ পাছত মোৰ এয়া আলু ফ্ৰাই হৈ গৈছে। এতিয়া মই এইখিনি উলিয়াই লৈছোঁ আৰু ইয়াতে এতিয়া মই মাংসখিনি বনাম। আৰু এইখিনি তেলতে এয়া মই এতিয়া বনাবলৈ লৈছোঁ। এয়া অকণমান পাঁচফোৰণ দি দিছোঁ। পাঁচফোৰণ আপোনালোকে মন গ'লে দিবও পাৰে, মন নগ'লে নিদিবও পাৰে, সেইটো অপশ্যনেল হয়। মই ভাল পাওঁ অকণমান দিলে। আৰু এয়া এখন তেজপাত দি দিছোঁ। তেজপাতখিনি এনেকুৱা ফুটিছে, ধুনীয়া গোন্ধ ওলাইছে ন? এয়া তাৰপাছত মই এয়া পিঁয়াজ দি দিছোঁ। পিঁয়াজ মই অকণমান সৰহকৈয়ে দিওঁ। আৰু এতিয়া ভালকৈ মই পিঁয়াজখিনি ভাজি ল'ম। চাওঁ, মটনখিনি অকণমান উঠাই দেচোন, ঢাকনাখন উঠাই দেচোন। টেষ্টি না? এতিয়াই গোন্ধটো ইমান ধুনীয়া ওলাইছে, দেখিছে নাই? পিঁয়াজখিনি এতিয়া মই বাদামী কালাৰ নোহোৱালৈকে ভাজি থাকিম। এয়া চাওক, মোৰ পিঁয়াজখিনি ভাজি হৈ গৈছে। এতিয়া মই ইয়াতে মাংসখিনি দি দিম। মাংসখিনিত সকলো দিয়াই আছে মছলা, সেইকাৰণে এতিয়া একো কৰিব নালাগে। এতিয়া খালি মই অলপ সময় ভাজিলেই হ'ব। আৰু এতিয়া এইখিনি ধুনীয়াকৈ পিঁয়াজখিনিৰ লগত মিক্স কৰি মই অলপ সময় এনেকৈ ভাজি থাকিম। তাৰপাছত আকৌ আপোনালোকক দেখুৱাম, চাই থাকক। এতিয়া মই এইখিনি ভাজি লওঁ। হ'লেই নেকি? ভাজি আছোঁ। এয়া চাওক, অলপ সময় ভজাৰ পাছত এয়া এনেকুৱা ধৰণৰ হৈছে। আৰু অলপ ভাজিম মই। এইফালে মাংস বনাই আছোঁ, এজনে জেঠাই চিঞৰি আছে। যাচোন, কেলে মাতিছে? এইফালে দেউতাই এয়া বাহু মাছৰ মুড়ি ঘণ্ট, বাহু মাছৰ মুড়ি ঘণ্ট খাই আছে এয়া বাবাই।
পূজা লাগিলে নি তোমাৰ যাই গ'ল এইটো মানে AK-47 নহয় AK-56 বেলেগ দেখোন AK-56 এটো দেখা নাই পূজাৰ গিফ্ট কেনেকে মাৰিবা দেখাই দিয়া দুটা নেকি ফ্ল্যাশ গান চাও দেখোন চাও সেইটো দেখাই দিয়া প্ৰথমতে এইটো ৰিলোড কৰিলো প্ৰথমতে ইয়াত গুলি কেইটা ভৰালো তাৰপিছত এইটো ৰিলোড কৰিলো তাৰপিছত একদম একদম মানে গুলি লাগি গ'ল আৰু এইটো সব তিনিটা বেটাৰী ভৰালে এইয়া পাংখাটো আছে নহয় এইটো ঘূৰি থাকে মাৰি দিয়া জেঠাইক মাৰি দিয়া আৰু এই পাংখাটো ঘূৰি থাকে লাইট উলাব ইয়াৰ পৰা গোটেই ৰেইনবো কালাৰ হৈ যাব এটা বেটাৰী নাই নি নাই সেইডাল দি জেঠাই আকৌ মাৰি দিয়াচোন ঠিচুমকে মাৰি দিয়া একদম এটা খুলি দিয়া পুৰা বাবা এবাৰ লৰাই দিয়াচোন এইটো ভৰালো চাহ জেঠাই এতিয়া মই ৰিলোড কৰিম ৰিলত কিবা মাৰিব এবাৰ মোক মাৰি দিবা নি একদম চকুতে আৰু মাৰি দিব বেয়াও লাগে আমাৰ টিকলালে সি আজি এমাহ ধৰি এনেকৈ আছে বেডতে ক'তো যাবও পৰা নাই সেইকাৰণে মাজে মাজে সেয়া আমাক মাতি থাকে আৰু এইফালে চাওকচোন এইফালে এয়া মোৰ মাংসখিনি ভাজি ভাজি এনেকুৱা ধৰণৰ হৈছে আৰু এতিয়াই মই ইয়াতে দুটা বিলাহী কাটি দি দিছোঁ আৰু এতিয়া এই বিলাহীখিনি গলি নোযোৱালৈকেও মই আকৌ ভাজি থাকিম ভালকৈ বিলাহীখিনি গলি গ'লে তাৰপাছত মই ইয়াত অলপ পানী দিম মাংসও বনাই আছোঁ মাজে মাজে এয়া আমাৰ টিকলাটোৰ ওচৰলৈও আহি আছোঁ আৰু এইফালে আমাৰ এয়া হিৰোয়ে গা ধুইছে চেম্পু বৰ আৰাম হৈছে আৰু ন পিছত আমাকো কৰি দিবা আকৌ দেই এনেকৈ ৰিক হয় নাই আমি যেতিয়া বুঢ়া হ'ম আৰু আমাকো কৰিব লাগিব এনেকৈ হয় নাই নহয় মোকতো লয় দাদাই কৰিব পাপা বুঢ়া হ'ব তেতিয়া পাপা কোনে কৰিব তেতিয়া পাপা মই কৰি দিম পাপা গলে ইমান ফেনাইছা পুৰা ফেনাইছে কেনেকৈ ধৰিবি এতিয়া পাতলাও লাগিব ন মূৰটো ধুই দিলে কোনফালে কেতিয়া দি দিবা নহয় চকুত দিলে ঘপকে ভয়ে এইফালে বাচন ধুইছে থৈ দিয়া আমি ধুম নহয় বাচন কি ধুইছে বাচন নিজে বাচন খাই মেলি এতিয়া বাচনো ধুইছে ৰৈ থাকিবলৈ নাই আৰু গৈ আছোঁ ৰ'বা 1 ছেকেণ্ড মাংসখিনি ভাজি হৈছে আৰু এতিয়া মই ইয়াতে ফ্ৰাই কৰি থোৱা আলুখিনি দি দিম আৰু ভালকৈ লৰাই মই এতিয়া ইয়াতে অলপ গৰম পানী দিম বৰ বেছিও নিদিওঁ অলপ দিম তাৰপাছত মই আকৌ অকণমান দেৰি ভাজিম এইখিনি গেছটো কমাই হৈ থাকিবলৈ দিছোঁ আৰু টিকলাই মাতি আছে এতিয়া আকৌ তাৰ ওচৰলৈ যাওঁ কি হ'ল হৈ গ'ল মোৰটো টুকাটো চাবলৈ মাতিছে ছোৱালীজনী যে জানে আমাৰ কপাটা বান্ধি দিলো সেইকাৰণে লয়ে চাবহে পাৰিছে আৰু এখন কি হৈছে বুলি চাওঁ লয়লে মানুহে গা ধুৱে নি হা বাপৰে এইবিলাক চব দেখোন হেৰিয়ে হ'লগে আৰু কি দিছ ডেটল
এটা গান এই অথনি লৈ তেতিয়াই গাব লাগিছিল আজ হাম নাহাইনে বালি শ্যাম্পু চে ডেটল চেহে হ'ব লগা এইফালে এইফালে যা লৈ এইফালে যাচোন তাৰ ওচৰত যা গোৱা গোৱা এইখিনি মুহূৰ্ত মই ধুনীয়াকৈ ভিডিঅ' কৰি মোৰ চেনেলতে ৰাখি থলোঁ পিছত আমি সকলোৱে চাব পাৰিম সিও চাব পাৰিব ডাঙৰ হ'লে এইখিনি মুহূৰ্ত সেইকাৰণে ৰাখি থলোঁ মোৰ চেনেলতে আপোনালোকেও চাব আৰু এতিয়া আকৌ যাওঁ মাংসখিনি ওচৰলৈ এয়া মোৰ মাংস হৈ আছে আৰু এইখিনি সময়তে এতিয়া মই মাটন কাৰীৰ মছলা আধা চামুচ দি দিছোঁ খুব বেছিও নিদিওঁ অলপ মছলা দিছোঁ আৰু ভালকৈ লৰাই দিছোঁ লৰাই পেলাই এতিয়া মই ইয়াতে অলপ গৰম পানী দিম গৰম পানী দি ঢাকনা লগাই দিম কুকাৰৰ আৰু গেছটো সিমত ৰাখি মই পুৰা 20 মিনিট সময় সিজিবলৈ দিম ৰ খেলিম ৰ ৰ'বা মই মাংসটো হৈ লওক তাৰপিছত মই খেলিম জীপ মানুহ জীপ মানুহৰ যদি চুচৰিছে তাত পাই গ'লগৈ দেই এয়া মোৰ মাংস হৈ গ'ল চাওকচোন কি ধুনীয়া লাগিছে আৰু পুৰা একদম তেল ওলাই গৈছে দেখিছেনে খাচী মাংস যিহেতু আৰু বহুত চৰ্বি আছিলে পুৰা তেল ওপৰত ওলাই গৈছে এয়া চাওক কালাৰটো ইমান ধুনীয়া হৈছে খাবলৈও টেষ্টি হ'ব যেনে পাইছোঁ আপোনালোকেও এনেকৈ ট্ৰাই কৰিব কিহত উলিয়াবা ৰেক মটন কেনেকুৱা হৈছে মজা সঁচাকৈ হৈছে নে হয় নি এইফালে লয় দাদা খোৱাই নাই খোৱা কি বাচিছা সঁচা কি কি বাচি থাকে নহয় লয় দাদাই হয় নি মই সদায় ভাল বনাওঁ নি জেঠাই বনোৱা খাই ভাল পোৱা আৰু লয়ে মই বনোৱা খাই ভাল পোৱা নাই ককায়েক ভায়েক বহি পেলাই খাইছে এয়া ভাত আমিও খাওঁগৈ এতিয়া ন তোমালোকে খাই থাকে কিবা লাগিলে ক'বা হা বাবা কেনেকুৱা পাইছা মজা ধুনীয়া খেলিছে ন খাচীটো ভাল চাল ধুনীয়াকৈ সিজি গৈছে আকৌ টেষ্টি 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 মই সেইটো কিবা এটা যে হেৰি দেখুৱাই যেনেকৈ চপ চপকৈ খায় সেইটো বেছি টেষ্টি মই ভঙাই নাই তাক কোৱা নাই কোৱা বাবা লোৱা আপোনাৰ খাই চাওঁ এতিয়া ন ধুনীয়া হৈছে না মজা নিজে বনাই নিজে মজা আকৌ মজাটো মজা আৰু হয় নাই নহয় মানে ঘৰত কটা যে ভাল হয় আহা মা আহা মাৰ এয়া মাছ হাই প্ৰেছাৰ যিহেতু হাই প্ৰেছাৰৰ কাৰণে মায়ে নাখায় অকণমান খাব বেছি নহয় অকণমান খোৱা ইমান ধুনীয়া মাংসটো কেনেকৈ নোখোৱাকৈ থাকিবা এয়া আমি সকলোৱে মিলিজুলি এনেকৈ এসাঁজ খালোঁ আপোনালোকেও এনেকৈ সকলোৱে পূজা এনজয় কৰিব আমিও এনেকৈয়ে কৰিছোঁ আৰু যিহেতু ঘৰত এয়া দেখিছেই আমাৰ টিকলাটোৰ এয়া অৱস্থা সেইকাৰণে আমি এনেকৈ এনজয় কৰিছোঁ তাকো মনটো ভাল লগাবলৈ চেষ্টা কৰিছোঁ মোৰ আজিৰ ভিডিঅ'টো ইমানেই আছিলে আজিলৈ আহিছোঁ বাই বাই